আজি নতুন বস্তু এটা ট্ৰাই কৰিম বুলি ভাবিছোঁ। এনে মই আগতে গাজৰৰ হালৱা বনাইছিলোঁ, কিন্তু অকল গাজৰ আৰু ঘি দিয়ে বনাইছিলোঁ। তাত মই একো বেলেগ মানে ব্যৱহাৰ কৰা নাছিলোঁ। কিন্তু আজি মই ভাবিলোঁ অলপ বেলেগকৈ বনাই চাওঁ, আৰু বহুত ভিডিঅ' দেখিও আছোঁ এনেকৈ বনোৱা। কিন্তু আজি মোৰ নাৰিকলটো নাই, বাকীখিনি আছিল বাৰু। আৰু যি নহওক, আপোনালোকে চাগে এনেকৈ ট্ৰাই কৰি পাইছে। তথাপি মই আজি অলপ কমকৈ বনাইছোঁ, কাৰণ কিয় যদি কিবা কাৰণত বেয়া লাগে, এনে মিছামিছি বেয়া হৈ যাব, সেইকাৰণে মানে একদম টিকুতমান বনাইছোঁ। 2টা গাজৰ লৈছোঁ আৰু গাজৰ 2টা ৰুকি ধুনীয়াকৈ 1 চামুচ ঘিত ভাজি লৈছোঁ। শুকানকৈ যিমান পাৰোঁ শুকানকৈ ভাজি, তাতে 2 চামুচ মই চুজি দিছোঁ আৰু অলপমান বেছিকৈ চেনি দিছোঁ। দি এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম যিমান দূৰ পাৰোঁ। আৰু আজি মোৰ লগত মানে ড্ৰাই ফ্ৰুইটছ একো নাই, সেইটো কাৰণে দিয়া নাই। আৰু যি নহওক, এনেকৈ চিম্পুলকৈ বনাই চাইছোঁ। যদি ভাল হয় নেক্সট টাইম আৰু ভালকৈ বনাম বুলি ভাবি পিনে। আৰু এয়া গাখীৰ দি দিছোঁ, অলপ সময় ভাজি লৈছোঁ ধুনীয়াকৈ। গাজৰৰ যিটো কেঁচা কেঁচা ভাৱ, সেই ভাৱটো যোৱাৰ পিছত মই তাতে গাখীৰ দি দিছোঁ। আৰু গাখীৰখিনি মানে ইয়াতে মই একো পানী ব্যৱহাৰ কৰা নাই, অকল গাখীৰতে বনাইছোঁ। আৰু এয়া এইটো ডিছটো মই কি বুলি ক'ম এতিয়া, গাজৰৰ হালৱা বুলিয়ে ক'ম নে কি বুলি ক'ম নাজানো। কিন্তু লাষ্টত যায় আকৌ খাই বহুত ভালে লাগিছে, বেয়া লগা নাই খাই। টেষ্টি হৈছিল বাৰু দেই, নিজৰ প্ৰশংসা নিজে কৰিছোঁ, উপায় নাই, বেলেগেনো কোনে ক'ব। আৰু এনেকুৱাতে মই গেছটো বন্ধ কৰি দিছোঁ। আৰু মই যেতিয়া বনাই আছিলোঁ, যিমান পাৰোঁ সিমান গেছটো একদম কমকৈ দি থৈ দিছিলোঁ, দি পিনে বনাইছোঁ। আৰু এয়া লাষ্টত মানে দেখিবলৈ এনেকুৱা হৈছে আৰু এনেকুৱাতে মই নমাই দিছোঁ, কাৰণ কিয় অলপ পিছত এনেওতো ডাঠ হ'বই। আৰু এয়া গাজৰৰ হালৱা।